আপুনি ভাবিছে যে আপোনাৰ যদি ফটো ভাইৰেল কৰি আছে মানে কি বেয়া ফটো নহয় ভাল ফটোৱে তাত যদি লিখি দিয়ে কিবা এটা যদি লিখি দিয়ে আপুনি সেইটো অনুমান নধৰিব যে আপোনাৰ মানে কি আপোনাৰ এক্সে গৈছে বুলি সেইটো আপুনি নাভাবিব কেতিয়াও হয় নহ'বও পাৰে বেলেগেও দিব পাৰে তাৰ লগৰ তাৰ কোনোবা বন্ধু বান্ধৱ কোনোবাই বেলেগেও দিব পাৰে কিন্তু আপুনি ডাইৰেক্ট সেই আপোনাৰ একজনক ধৰিলে নহ'ব বুজিছে ইয়াৰ পৰা এটাই শিকক যে কেতিয়াও মানে কি ভাল পোৱাত আপোনালোকে সন্দেহ বা মানে কি এনেকুৱা ধৰণৰ কিছুমান কাম নকৰিব আৰু যদিও আপোনাৰ ফটো কোনোবাই ভাইৰেল কৰিছে আপুনি ডাইৰেক্ট সেই এক্সটো নধৰিব কাৰণ আমাৰ চাওক মই এটা কথা আপোনালোকৰ মানে কি মই যিমানখিনি জানো এতিয়া মই যিমানখিনিলৈকে জানো কাৰণ আমাৰ বাহঁতেও ভাল পাইছে আমাৰ ওচৰৰে আমাৰ মানে গাঁৱৰে বাহঁতেও ভাল পাইছে আৰু ভাল পোৱা